Good morning everyone. আজি পুনৰ আপোনালোকৰ সন্মুখত নতুন এটা ভিডিঅ' লৈ উপস্থিত হৈছো। ভিডিঅ'টোত আজি আলোচনা কৰিবলৈ গৈ আছো as long as well as far as আমি কেনেকুৱা ক্ষেত্ৰত এইবিলাক ব্যৱহাৰ কৰিব পাৰি তাৰ বিষয়ে আমি আজি আলোচনা কৰিম। as long as প্ৰথমতে ইয়াৰ অৰ্থবিলাক জানিব লাগিব, তেনেহলে আমি বুজিবলৈ সুবিধা হ'ব। as long as মানে যিমান সময়, যিমান দিন বা যেতিয়ালৈকে, তেনেকুৱা ক্ষেত্ৰত আমি as long as ব্যৱহাৰ কৰিব পাৰি। মই ইংৰাজীত কথা কওঁ যেতিয়ালৈকে তুমি মোৰ কাষত থাকা। মই ইংৰাজীত কথা কওঁ যেতিয়ালৈকে তুমি মোৰ কাষত থাকা। I speak English as long as you stay beside me. ইয়াত যেতিয়ালৈকে কোৱা হৈছে বা যিমান সময়, যিমান দিন, তেনেকুৱা থাকিলে আমি as long as ব্যৱহাৰ কৰিব লাগিব। মই থাকিম তুমি যিমান সময় বিচৰা। মই থাকিম তুমি যিমান সময় বিচৰা। গতিকে ইয়াত যিমান সময় কোৱা হৈছে, সেইকাৰণে আমি as long as ব্যৱহাৰ কৰিম। I will stay as long as you want. I will stay as long as you want. মই থাকিম তুমি যিমান সময় বিচৰা। ঠিক আছে, মই আগৰ ভিডিঅ'ত বহলাই আলোচনা কৰিছো। যদি আপোনালোকে বুজি নাপায় তেনেহলে সেইবিলাক ভিডিঅ' চাব, তেনেহলে বুজিবলৈ সহজ হ'ব। তাৰপিছত আহিছো as well as মানে লগতে। as well as মানে লগতে। মই চকলেট ভাল পাওঁ লগতে চিপছো ভাল পাওঁ। আমি নিশ্চয় তেনেকৈ কওঁ যে মই চকলেট ভাল পাওঁ লগতে চিপছো ভাল পাওঁ। সেইটো আমি কম I like chocolates as well as chips. I like chocolates as well as chips. মই এজন শিক্ষক আৰু লগতে এজন অভিনেতা। এনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি as well as ব্যৱহাৰ কৰিব পাৰি। মই এজন শিক্ষক আৰু লগতে এজন অভিনেতা। I am a teacher as well as an actor. I am a teacher as well as an actor. গতিকে লগতে এনেকৈ যদি লগতে থাকে as well as মানে লগতে মানে এনেকৈ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰি as well as। as far as মানে যিমান দূৰ। as far as মানে যিমান দূৰ। যিমান দূৰ মই জানো তেওঁ এজন ভাল মানুহ। আমি নিশ্চয় তেনেকৈ কওঁ যে যিমান দূৰ মই জানো তেওঁ এজন ভাল মানুহ। as far as I know he is a good person. as far as I know he is a good person. যিমান দূৰ মই জানো সিহঁত দিল্লীত থাকে। যিমান দূৰ মই জানো সিহঁত দিল্লীত থাকে। as far as I know they live in Delhi. as far as I know they live in Delhi. যিমান দূৰ মই জানো সিহঁত দিল্লীত থাকে। বন্ধু-বান্ধৱীসকল আৰু সন্মানীয় অভিভাৱকসকল, যদি মোৰ ভিডিঅ'বিলাক চাই নিজে কিবা এটা শিকিব পাৰিছে বা ল'ৰা ছোৱালীক কিবা এটা শিকিব পাৰিছে ঘৰত, তেনেহলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজটো আছে, পেজটো ফলো কৰি দিব। ধন্যবাদ।